বাপৰে বাপ বহুত দেৰি কৰিলি দেই নকবি আৰু শুই আছিলোঁ মানে এই বল এতিয়া এই ইণ্টাৰভিউ ল'বা সেই নাপাওঁ এটা পাইছোঁ এই কৰণ জামালটো ঘৰত নাথাকে বল এতিয়া অ' ঘৰত কোনোবা আছে না খুচৰা নাই বেলেগৰ ঘৰত যাওঁ ভিক্ষাৰী বুলি অ' আমি ভিক্ষাৰী নহয় অ' আমি জমা ছাৰ ইণ্টাৰভিউ ল'ব আহিছোঁ আপোনালোকে ইণ্টাৰভিউ পাইছে অঁ ছাৰে সেই ভিতৰত মানে ভৰি চেভিং কৰি আছে আপোনালোকে অলপ বক্স সময় ছাৰক মাতি দিছোঁ তোমালোকে নেকি আমি আছোঁ বাকী খবৰ পাতি ভাল আছোঁ ছাৰ আপোনাৰ আছোঁ ইমান গৰমত মাস্ক কেইখন মাৰি আছে যে অঁ মানে সেই খুলি দিয়া নেপটিজমৰ বতাহ বলি আছে না সেইকাৰণে পিন্ধি আছোঁ নেপটিজম আইচি এইবিলাক মোৰ মানে মই বহুত দূৰত থাকিলোঁ এইবিলাক কথা ঠিকে আছে ছাৰ ইণ্টাৰভিউ আৰম্ভ কৰোঁ ইণ্টাৰভিউ তোমাৰ কেমেৰা নাই নেকি কেমেৰা সৰু ইউটিউবাৰ ছাৰ সেই মোবাইলতে মোবাইল দি কৰিবা মোবাইলতে হ'ব দিয়া কৰা একো নকৰা আৰম্ভ কৰা মোবাইল ৰেডি আছে 1 2 3 তো হেল্ল' গাইজ আমাৰ চেনেল খাটি এণ্টাৰটেইনমেণ্টত আপোনালোকক স্বাগতম জনাইছোঁ তো আজি আমি আৰু এটা ইণ্টাৰভিউ ল'ম আজি আমাৰ মাজত আছে কৰণ জহমাল ছাৰ হয় ছাৰ তো প্ৰথম কুৱেশ্যনটো লৈ আহিছোঁ আপুনি মানে এইটো লাইনত কিমান হেৰি পৰা আছে কিমান মানে বলিউডত মই মানে জন্মৰ পিছদিনাৰ পৰা এইটো লাইনত জন্মৰ পিছদিনাই মই এখন চিনেমা বনাইছিলোঁ কি আছিল নামখন সেইখনৰ নাম দি নিউ বৰ্ণ বেবী আছিল হিট হৈছিল সেইকাৰণে পিছত মই এইটো লাইনতে আহি আছোঁ ছাৰ নামটো শুনাই নাই ছাৰ ফিল্মখনৰ কিয় শুনা নাই ইমান হিট হৈছে এইখন ছবি কিমান এৱাৰ্ড পাইছোঁ মই সেইখনৰ কাৰণে হয় নেকি বহুত এৱাৰ্ড পাইছোঁ ফিল্মফেয়াৰত ভাল ছাৰ ভাল পিছত সোধা আৰু কি সুধিবা এতিয়া আমি নেক্সট কুৱেশ্যন দিয়া আমি মানে ভিউৱাৰ্ছে সুধিছে এইটো হয় মানে আপোনাৰ ফেভাৰেট এক্ট্ৰেছ কোন বলিউডৰ এক্ট্ৰেছ এই অন্যায় পাণ্ডেৰ নাম শুনিছানে তুমি এই যে ষ্ট্ৰাগল যে কৰিছে তাই মানে ইমান ষ্ট্ৰাগল কৰিছে নহয় মানে তোমাক ক'লে তুমি আচৰিত হৈ যাবা তাই জানানে হাতেদি ব্ৰাছ কৰে তাই আৰু মানে এইটো ৰুমৰ পৰা এইটো ভৰি দি খোজকাঢ়ি যায় মানে ইমান ষ্ট্ৰাগল কৰিছে আৰু তাইৰ কিমান টেলেণ্ট আছে তুমি জিভাইদি এনেকৈ নাক চুই দিব পাৰে ওলাই টেলেণ্ট ছাৰ সেইবিলাকেই লাগে আমাক সেয়ে বিচাৰি থাকোঁ আমি চ' এতিয়া মানে ফেভৰেট মোৰ তাই মানে বহুত ভাল লাগে ছোৱালীজন ফেভৰেট হয় ফেভৰেট ছাৰ এক্টৰ ছাৰ ফেভৰেট এক্টৰ মোৰ বটলা ধৱন ছাৰ কি মানে কি টেলেণ্ট আছে ছাৰ মানে টেলেণ্টটো অলপ ইউনিক দেই মানে আমি যেতিয়া শ্বুটিং কৰোঁ সি যেতিয়া হাগিব যায় মানে টাইমো নালাগে তাত 10 ছেকেণ্ডতে হৈ যায় সেইটো এটা ইউনিক টেলেণ্ট তাৰমানে আমাৰ শ্বুটিংটো যেতিয়া জল্দি হৈ যায় টাইমটো অলপ বাচে সেইকাৰণে মোৰ তাক ভাল লাগে ছাৰ বলিউডত এনেকুৱাই টেলেণ্ট নেকি সেইবিলাকে মানে মোৰ ফিল্মত সেনেকুৱাই মানে অলপমান প্ৰফেচনেল যে আমি এই চুলিখিনি ঠিকে আছে ন মোৰ অঁ মানে দীঘল হৈছিল নহয় মাইকী বুলি কয় সেইকাৰণে কাটি দিলোঁ আৰু ঠিক আছে ছাৰ নেক্সট কুৱেশ্যন মানে ছাৰ আমাৰ নেক্সট কুৱেশ্যন এটা মোৰ ফোন এটা আহিছে মই লৈ লওঁ বেয়াটো নোপোৱা নাই হেল্ল' কংকনাই আৰু ভিডিঅ' দিছে এই মানে ছোৱালীজনীয়ে অশান্তি কৰি দিছে মোক এটা কাম কৰা তাইক ইণ্ডাষ্ট্ৰীৰ পৰা বয়কট কৰি দিয়া ওলাই দিয়া বাকী চব মই মেনেজ কৰি দিমতো তুমি কিয় টেনশ্যন ল'ব লাগে ওলাই দিয়া মই মানে এটা ইণ্টাৰভিউ দি আছোঁ মই পিছত কল কৰিম দিয়া ছাৰ কংগনা ৰানাৱট নেকি তাই মানে বহুত অশান্তি কৰি দিছে আৰু মানে তাই নেপটিজমৰ তাই মেইন আৰু সেইকাৰণে মই তাক বয়কট কৰি দিলোঁ কি ভাল কিবা কৈছা ভাল কৰিছে সেইটো মই নেপটিজম মানে মই একদম বেয়া পাওঁ দেই এইবিলাক সোধা কি সুধি আছিলোঁ নেক্সট কুৱেশ্যনটো এক ছেকেণ্ড ৰ'বা মোৰ মানে অলপ মেকআপটো বেয়া হৈ গৈছে গৰম লাগিছে ন মেকআপ কৰি লওঁ নেকি মই অলপ কেমেৰাটো অফ কৰি দিবা নেকি অলপ এছিষ্টেণ্ট মোৰ মেকআপ কিটটো লৈ আছোন আৰু সেই লিপষ্টিকটো কালি যে আনিছিলোঁ নতুনকৈ সেইটো আনিবা ছাৰ লিপষ্টিকো লয় নেকি মানে ইণ্টাৰভিউত অলপমান লৈ লওঁ ৰঙা হৈ থাকে তেতিয়া বেয়া পাবা নেকি অলপমান নাই হ'ব জলদি আনা এইখিনি ঠিকে আছে ন এইখিনি কলাটো নাই নাই ঠিক আছে চাওঁ অলপ ঠিক আছে ন হৈছে যা এইবিলাক লৈ যোৱা
ছাৰ হ'ল ন হৈছে আৰম্ভ কৰা ছাৰ মানে মোৰ নেক্সট কুৱেশ্যন এটা আছিল মানে আজিকালি মই ছ'চিয়েল মিডিয়াত মানে দেখি আছোঁ এটা ৰ'বাচোন তুমি বহুত হেণ্ডচাম দেখোন হা মই তেতিয়াৰ পৰা চাই আছোঁ মই বহুত আৰু অলপ ওচৰত অহা নাই ইমান দূৰত নাযাওঁ অলপ ওচৰত আহা ছাৰ মানে নহয় তুমি ভয় কৰিছা নেকি ভয় নকৰিবা মোৰ মানে অলপ সেনেকুৱাই আৰু সোধা একো নহয় সোধা মানে ছাৰ মই মানে কি হৈছিল তোমাৰ একো নাইতো সোধা পানী খাম ভয় নকৰিবা মোৰ মানে সেনেকুৱাই আৰু আহা অলপ ওচৰত আহা সোধা ছাৰ আমাৰ নেক্সট ছাৰ কি ছাৰ মানে আমাৰ নিউ মুভিখনৰ কাৰণে দেখা পায় মানে নিউ মুভিখনৰ আপোনাৰ ডাইৰেক্টৰে ফোন কৰি আছে মানে কাষ্টবিলাক কি কৰিব মানে মেইন এক্টৰ কাক ল'ব কি ৰোলটো কি আছিল এক্টৰৰ আপোনাৰ মানে পুলিচৰ ল'ব মেইন ৰোলটো পুলিচৰ আছিল নেকি মানে আয়ুষ্মান খুৰানাক ল'ব পাৰে আয়ুষ্মান খুৰানাৰ নাম নল'বচোন তাক বয়কট কৰি দিয়া তুমি হেৰি কৰা এই বটলা ধাৱনক লৈ লোৱা এইটো তাক ভাল লাগিব ঠিক আছে আৰু তোমাৰ এক্ট্ৰেছত কাক ল'ব তাপচি বানুক ল'ব পাৰি তাপচি বানুক নালাগে এইবিলাক নচলিব মানে আমাক অভাৰ এক্টিং লাগে এইটো অলপ তুমি হেৰি কৰা অন্যায় পাণ্ডে নহ'লে বা কালিয়া পান এই দুটা কোনোবা এটা লোৱা তুমি অন্যায় পাণ্ডেক ল'লে অলপ বেছি ভাল মানে তাই মানে জিভাইডে এনেকৈ নাক খচিব পাৰেতো টেলেণ্ট আছে ঠিক আছে আৰু হেৰি ৰ'বা বাচ্ছা আৰু নে আগত ক'বা এই গানটোৰ কথা সুধিবা আৰু নৰা ফটে কৈ দিবা আইটেম চং এটা আছে বুলি হ'ব এতিয়া যোৱা মই ইণ্টাৰভিউ আছোঁ ডিষ্টাৰ্ব নকৰিবা যোৱা কওক ছাৰ আপুনি যে ক'লে মানে পুলিচৰ ফিল্ম হয় পুলিচৰ ফিল্মখন অক্ষয় কুমাৰে বেছি ভাল কৰে অক্ষয় কুমাৰে মানে কি জানানে আমাক মানে এক্টিং নালাগে আমাক অভাৰ এক্টিং লাগে এতিয়া তাৰ মানে চব ঠিকে আছে সেইকাৰণে আমি তাক মানে কাষ্ট নকৰোঁ তোমাৰ ভাল নালাগিব তাৰ একদম কি মানে বটলা ধাৱনৰ অলপ ভাল আৰু এক্টিংবিলাক বটলা ধাৱনৰ এক্টিং বেছি ভাল বুলি কৈছে অক্ষয় কুমাৰ অক্ষয় ইউ ফুল ইউ ব্লাডি বাস্কেট তুমি মোৰ পৰা হাৰি উঠাইছা হা এছিষ্টেণ্ট এই বডিগাৰ্ডক মাৰাচোন এইটো থৈ দিয়া বডিগাৰ্ডক মাৰা তো হাই গাইজ এইবাৰ অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা ট্ৰাই কৰিছোঁ তো যদি ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব হয় এইটো বুজি পোৱা নাই আৰে তই নিশিকা কিয় ক'ৰবাত ক'ত শিকিম কি কৈ থাকিম এই ইউটিউবত সেই এটা বঢ়িয়া চেনেল আছে ইজি কম্পিউটাৰ ক্লাছ বুলি একদম অসমীয়াত তোক যি লাগে চব শিকাই দিব হয় নেকি ছাবস্ক্ৰাইব কৰি ল'বি ইউটিউবত আছেতো হয় নেকি আৰু আমাৰ এইটো ভিডিঅ' ডেছক্ৰিপশ্যনতো লিংকটো দিয়া আছে তো আপোনালোকে যাওক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তো বাই